হ্যালো গাইস, মই কেইটামান দেখা আছো পাচলি কোনটো মানে বেছি ভিটামিন মোক কমেণ্টত জনাব, ঠিক আছে? মই দেখা আছো ৰ। তো প্ৰথমতে এইটো 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 কি কমেণ্টত জনাব, এইটো নাম কি? ছেকেণ্ডতে এইটো কি নাম কমেণ্টত জনাব। ইমান ধুনীয়া চা, বঢ়িয়া। এই চা, ইফালে ভাল, ইফালে কাল, এইফালে হৈছে কচু লতি, কিমান লম্বা, 3 হাত লম্বা। এইটো হৈছে কোমোৰা, এইটো হৈছে কলডিল, এইটোখিনি হৈছে ভাত কেৰেলা, এইখিনি হচ্ছে হালিকলা। ইয়াৰ মাজত সবচেয়ে ভিটামিন কোনটো মোক জনাব, কমেণ্টত জনাব, ঠিক আছে? আর কার কোনটো ভাল লাগিছে মোক ইয়ার নাম কমেণ্টত লিখি জনাই দিব যে মোৰ এইটো ভাল লাগে খাবৰ কাৰণে। এইটো একদম নতুন, কিন্তু বছৰৰ ফাৰ্ষ্টৰ, এইটো বছৰৰ ফাৰ্ষ্ট। আর এইবিলাকতো পোৱাই যায়, এইবিলাকতো চালানি পোৱাই যায়, এইবিলাকতো সময়মতে ওলায়। এইটোতো নন ষ্টপ, এনি টাইম, এইটো সময়মতে পোৱা যায়, চালানি পোৱা যায়। তো কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবাৰ কৰি পেলাই ৰাখি দিব আৰু মোক জনাব কমেণ্টত, নিশ্চয় আশা কৰিছোঁ। তো আজিলৈ ইমানে, বাই বাই।